আপোনাৰ মোবাইল হেং কিয় হয়? হেং হ'লে আপুনি কি কৰিব? হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপুনি টাইটেল পঢ়িয়ে গম পাইছে চাগে, এণ্ড্ৰইড মোবাইল হেং কিয় হয়? আপুনি চাগে ভাবিছে মোৰ মোবাইলটোত ৰেম কম আছে, মোৰ মোবাইলটো বহুত হেং হয়, বা প্ৰচেছৰ কম আছে, প্ৰচেছৰৰ কমৰ কাৰণে মোৰ মোবাইলটো হেং হয়। এইটো কথা নহয়, আপোনাৰ মোবাইলটো হেং হোৱাৰ বহু কাৰণ আছে। মই আজি এই ভিডিঅ'টোত আপোনালোকক চবখিনি বুজাই ক'ম, কেনেকৈ মোবাইলে হেং হয় বা আপোনাৰ মোবাইলটো ৰৈ কাম কৰে। ভিডিঅ'টো চাই থাকিব। আপুনি নিজেই ভাবি চাওক, এটা ওজন ৰাখিব নোৱাৰা বস্তুৰ ওপৰত যদি আমি বেছি ওজন জাপি দিওঁ, তো সেই বস্তুটো এনেও নিজে নিজে বেয়া হৈ যাব। ইয়াক ভাল কৰিবৰ কাৰণে আপুনি কিছুমান এপ ব্যৱহাৰ কৰে, যিবোৰ আপোনাৰ মোবাইলটো আৰু বেছি বেয়া কৰি দিয়ে। মই আজি আপোনাক শিকাম আপোনাৰ মোবাইলটো কেনেকৈ হেং নামাৰাকৈ ৰাখিব পাৰিব। ভিডিঅ'টো লাষ্টলৈ চাই থাকক। ফাৰ্ষ্টতে আপুনি এটা কাম কৰিব, আপুনি আপোনাৰ মোবাইলৰ গেলাৰীত থকা কাম নোহোৱা ফটোবিলাক ডিলিট কৰি দিব। ফটোৰ কাৰণেও মানুহৰ মোবাইলত হেং হয়। বহুত ফটো ৰাখিলে আপোনাৰ মোবাইলে হেং কৰিব। আপোনাৰ ফটোবিলাক ডিলিট কৰি দিব আৰু আপোনাৰ গেলাৰীত কাম নোহোৱা ভিডিঅ'বিলাকো ডিলিট কৰিব। তাৰ পাছত আপুনি আপোনাৰ মোবাইলটোৰ নলগা এপ, লঞ্চাৰ, বেটাৰী ছেভাৰ বা ক্লিনিং কৰা যিবিলাক এপ থাকে, সেইবিলাক এপ ডিলিট কৰিব। তাৰপিছত আপুনি আপোনাৰ মোবাইলটো ৰিষ্টাৰ্ট কৰিব। ৰিষ্টাৰ্ট মানে মোবাইলটো আপুনি অন অফ কৰিব। তাৰপিছত চাব আপোনাৰ মোবাইলটো কেনেকুৱা কাম কৰিছে। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কমেণ্টৰ জৰিয়তে জনাব মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব।